যেহেতু আপুনি জয়ীৰ দিশত আগবাঢ়ি আছে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ টিকেটটো দি মোক পুনৰবাৰ ইয়াতে ৰাইজক জোনাই সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ কাৰণে এটা সুযোগ দিলে আৰু জোনাই সমষ্টিবাসী ৰাইজক ইমান বিপুল সংখ্যক ভোটেৰে আৰু ইমান বিপুল সংখ্যক ভোটৰ ব্যৱধানত পুনৰবাৰ আমাক আস্থাত লৈ ইমান মৰম দি জয়যুক্ত কৰাৰ কাৰণে মই জোনাই সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সন্মিলিত গণশক্তি, অসম গণ পৰিষদ, UBPO আৰু ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষৰ পৰা একেবাৰে গাঁও পৰ্যায়ৰ যিখিনি আমাৰ সহকৰ্মী আৰু সহযোদ্ধা দিন ৰাতি একাকাৰ কৰি ৰাইজৰ আস্থা জয় কৰি যোৱা কেইদিন কষ্ট কৰি ইমান বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে প্ৰত্যেকটো সহকৰ্মীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কৰণীয় বহুত আছে আৰু অসমবাসী ৰাইজলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যোৱা 5 বছৰ কাৰ্যকালৰ কাম কাজবোৰত আস্থা ৰাখি পুনৰবাৰ চৰকাৰ গঠন কৰিব পৰাকৈ ৰাইজে আস্থা আকৌ দিছে। এতিয়া আশা ৰাখিছোঁ অহা 5 বছৰত অসমৰ ৰাইজক আৰু জোনাই সমষ্টিবাসী ৰাইজক বিশেষকৈ আমি যিটো উন্নয়নৰ গতি সেই গতিটো আৰু আগুৱাই নি আমি আগুৱাই যাব পাৰিম। যেহেতু জোনাই সমষ্টি যেহেতু এক বানপীড়িত সমষ্টি, এই বিষয়ত আপুনি বানপীড়িত ৰাইজক এতিয়া আপুনি নতুন বিধায়ক হিচাপে যদি পৰাজয় কিবা হয়, কি প্ৰথম আপুনি বানপীড়িত ৰাইজৰ কাৰণে কি কৰিব বিচাৰিব বাৰু? ইতিমধ্যে জোনাই সমষ্টি যদি আমি বানপানী সমস্যা যদি চাওঁ, আমাৰ দুটা ভাগত বিভক্ত কৰিব লাগিব। এটা জোনাই মহকুমা আৰু এটা আমাৰ CC বৰাং ডেভেলপমেণ্ট ব্লক। ইতিমধ্যে CC বৰাং ডেভেলপমেণ্ট ব্লকৰ যিখিনি মথাউৰি আছে, কটকটীয়া নিৰ্মাণ কাৰ্য আমাৰ চলি আছে। জোনাই মহকুমাটোত আমাৰ মথাউৰি নাছিলে, মানে লালি নদীৰ পাৰে পাৰে। কিন্তু প্ৰথমবাৰ ভাৰত স্বাধীন হোৱাৰ পাছত এই BJP চৰকাৰৰ দিনতেই আমি সুন্দৰ মথাউৰি বেৰাচাপৰিৰ ফালে আমি আৰম্ভ কৰিছোঁ। 3 মাইল ঘাটৰ পৰা এনেকৈ আমি আৰম্ভ কৰি গৈ থাকিম এতিয়া। আৰু আপোনালোকে যদি চাই সঁচা অৰ্থত সুন্দৰ মথাউৰি নিৰ্মাণ হৈছে আৰু আমি আশা ৰাখিছোঁ এই যোনটো উন্নয়নৰ গতি য'ত আমি হাত দিছোঁ, বানপানী গৰাখহনীয়াৰ পৰা আমাৰ জোনাই মহকুমাক আমি ৰক্ষা কৰিব পাৰিম বুলি আমাৰ বিশ্বাস। আৰু ইয়াত অলপ সমস্যাটো অলপ কমপ্লিকেটেড, কিন্তু পাহাৰৰ পৰা ওলাই অহা যিখিনি নদী আছে সেইখিনি কেৰেক্টাৰটো অলপ বেলেগ। আৰু লালি নদীৰ কেৰেক্টাৰ যিটো চিয়াং নৈ, তাৰ কেৰেক্টাৰটো এতিয়া প্ৰত্যেক বছৰে বছৰে সলনি হৈ আছে। খুব বালি আৰু চিল্ট নদীত ব্ৰহ্মপুত্ৰত বা পেলাইছে, সেইকাৰণে বাম হৈ গৈ আছে। সেইটো কাৰণে সেই কেৰেক্টাৰটো যিহেতু সলনি হৈছে, ইয়াত আমাক শক্তিশালী মথাউৰি আমাক দৰকাৰ হ'ব আৰু গৰাখহনীয়া ৰোধৰ আঁচনিবোৰ ল'ব লাগিব। আৰু বহুত জেগাত অলপ আমাৰ ভিতৰৰ অঞ্চলবোৰ ৰাস্তা পদূলি নিৰ্মাণ কৰিবলৈ বাকী আছে, ৰাজাখানাত বাকী আছে, চিগাত বাকী আছে। তো সেইকাৰণে সেইবোৰ অঞ্চলত আমি স্পেচিয়েলি গুৰুত্ব দিম। আৰু ইয়াতে জেলেম নদীৰ ওপৰত আকৌ পুৰণা জেলেমৰ ওপৰত আকৌ ব্ৰিজ এটাৰ কথাও আমি পাতি আছিলোঁ। আমাৰ গিনেমৰা ব্ৰিজটোতো হৈ গ'ল। কৰণীয় আছে, বহুত আছে। আৰু আশা ৰাখিছোঁ অহা 5 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ নেতৃত্বত আমি জোনাই সমষ্টিকো এটা সঁচা অৰ্থত আগবঢ়া সমষ্টি হিচাপে আমি আগুৱাই নিবলৈ সফল হ'ম। দুটা বস্তু আছে। এটা হ'ল চৰকাৰী যিখিনি পোষ্ট ভেকেণ্ট পোষ্ট আছে, মই লক্ষ্য কৰিছোঁ যোৱা লাষ্ট বিশেষকৈ 2 বছৰত আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে ভেকেণ্ট পোষ্টবোৰ ফিল আপ কৰাৰ কাৰণে যথেষ্ট প্ৰচেষ্টা চলাইছিল, আপোনালোকে লক্ষ্য কৰিছে। আৰু এইটোৱে চাগে আজি মই জনাত আজি 30 বছৰ, আজি 40 বছৰৰ মূৰত চাগে প্ৰথমবাৰ পইচা নিদিয়াকৈ দুখীয়া মানুহ, দুখীয়া ল'ৰা ছোৱালীও তাৰমানে APSCত চাকৰি পোৱা প্ৰথমবাৰ চাগে এইটো চৰকাৰৰ দিনতে।
আৰু আপোনালোকে লক্ষ্য কৰিব হাজাৰ হাজাৰ শিক্ষকেও চাকৰি পাইছে বিনা পইচাত, কোনো ঘোচ নিদিয়াকৈ পাইছে, দুৰ্নীতিমুক্তভাৱে পাইছে। বহুত ডক্তৰ নাৰ্ছ নিযুক্তি হৈছে। মই লক্ষ্য কৰিছোঁ মোৰে সমষ্টিৰ বহুতে বিনা 4 অনাও ক'তো খৰচ নকৰাকৈ পাইছে। ত' মই ভাবোঁ যে এই গতি অব্যাহত থাকিব। আৰু 2 নম্বৰ কথা, চৰকাৰী চাকৰিত আমি চবকে সংস্থাপিত কৰিব নোৱাৰিম, কিন্তু তাৰ ওপৰঞ্চি স্বয়ং আঁচনিৰ পৰা আৰম্ভ কৰি উঠি অহা যুৱক চামে নিজে কিবা এটা কৰি খাব পৰাকৈ, আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ চৰকাৰে এটা পুঁজি চিড মানি এটা কেপিটেল দিয়াৰ ব্যৱস্থা কৰিছে। মই ভাবোঁ যে এইটো আৰু আগবাঢ়ি যাব আৰু প্ৰত্যেকটো গাঁৱৰ মহিলাসকলক কিবা এটা আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ, কিবা এটা কৰি খাব পৰাকৈ, মই ভাবোঁ যে কিবা এটা নিজেই নিজৰ গাঁৱতে থাকি কৰিব পৰাকৈ গোটবোৰক 50,000 টকা দিয়াৰ যিটো পৰিকল্পনা লৈছে আৰু 1 লাখ টকা যিটো পাছলৈ দিয়াৰ পৰিকল্পনা লৈছে, মই ভাবোঁ যে এইখিনি যদি হয়, মই ভাবোঁ যে যিটো নিবনুৱা সমস্যাটো মই ভাবোঁ যে বহুত পৰিমাণে এই বিষয়বোৰে মই ভাবোঁ যে দূৰ কৰিব।